মই জ্যোতিৰ্ময়। আজি আপোনালোকক শুনাব বিচাৰিছোঁ কামাৰুজ জামান ছাৰৰ দ্বাৰা লিখিত চুটিগল্প মৃত্যুৰ শিল্প। হস্পিটেলৰ খিৰিকীৰ গ্ৰিলত মুখ লগাই বাহিৰলৈ চাই চাই দুটা কল্পনা কৰিলে জুৰিয়ে। এটা কল্পনাত চিৰপংগু মুছাৰফৰ সৈতে তাৰ পত্নী আৰু কণমানি জীয়েক মৰিয়মৰ কৰুণ ৰূপ, আৰু আনটো কল্পনাত মুছাৰফবিহীন পত্নী আৰু মৰিয়মৰ সচ্ছল হাঁহিপূৰ্ণ জীৱন। তুমুল মানসিক অন্তৰ্দ্বন্দ্বৰ পিছত কঠোৰ যুক্তিৰে তাই লৈ পেলাইছিল সেই অমোঘ সিদ্ধান্ত। জুৰিৰ বাবে মুছাৰফৰ অস্তিত্ব আছিল মাথো এটা ক্ষেত্ৰত। তাই GMC হস্পিটেলৰ নাৰ্ছ। তাই যেতিয়া নাইট শ্বিফ্টৰ ডিউটি শেষ কৰি ঘৰমুৱা হৈছিল, বেছিভাগ দিনতেই তাই তাক বাছত লগ পাইছিল। মুছাৰফ চিটি বাছৰ কণ্ডাক্টৰ আছিল। জুৰিহঁতৰ ঘৰৰ আগেদি পাৰ হওঁতে সি সদায় তাৰ বিশেষ কথনভংগী এৰি যিমান শিষ্টভাৱে পাৰে কয়, লেডিজ নমা আছে। তাই ভাড়া দিয়াৰ সময়ত কেতিয়াবা খুচুৰা পইচা নাথাকিলে সি সহজে মানি লৈছিল। কেইমাহমানৰ পিছৰ পৰা সি ড্ৰাইভিং আৰম্ভ কৰিছিল। প্ৰায় প্ৰতিদিনেই তাই দেখা পাইছিল। তাই উঠা ষ্টপেজত প্ৰয়োজনতকৈ বেছি সময় ৰৈছিল, নাইবা তাইৰ পিনে চাই এটা সৌজন্যমূলক হাঁহি মাৰিছিল। তাৰ চকুৰ দৃঢ়তাৰ মাজত আছিল বহু দূৰ আগুৱাই যোৱাৰ সপোন। কিন্তু 30 অক্টোবৰৰ বোমা বিস্ফোৰণৰ নিশা শ শ অন্য নিহত আহত ব্যক্তিৰ মাজত যেতিয়া ৰাজহাড়ৰ আৰু মূৰত গুৰুতৰ আঘাত পোৱা মুছাৰফৰ অচেতন দেহাটো তাই ICUত দেখা পাইছিল, তাইৰ বহুত চিনাকি যেন লাগিছিল তাক। চিনাকিৰ সুবাদতে তাইক মুছাৰফৰ বিশেষ নাৰ্ছ হিচাপে দায়িত্ব দিয়া হৈছিল। তাই পিছত গম পাইছিল মুছাৰফক গণেশগুৰি অভাৰব্ৰিজৰ ওচৰৰ বিস্ফোৰণস্থলীত ৰৈ থকা বাছৰ পৰা অনা হৈছিল। হাজাৰজনৰ তেজেৰে ৰঙালী হৈছিল হস্পিটেল। তাৰ ৰক্তাক্ত চোলাৰ জেপত আছিল লাইচেন্স। মুছাৰফ হুছেইন, মালিবাৰী পথাৰ, 6 গাঁও, বয়স 33। তাৰ ঘৰৰ মানুহ আহিছিল পিছদিনাখন। তাৰ গাভৰু পত্নী আৰু কণমানি মৰিয়ম। 3 দিনৰ মূৰত তাৰ হুচ আহিছিল। তাৰ চকুৰ পতা চাৰিটাৰ বাহিৰে শৰীৰৰ কোনো অংগই লৰচৰ কৰিব পৰা নাছিল। 7 দিনৰ মূৰত সি হেহাই হেহাই কথা ক'ব পাৰিছিল। তাৰ ৰাজহাড়ৰ 4 ইঞ্চি পৰিমাণ নষ্ট হৈছিল। নিষ্প্ৰাণ হৈ গৈছিল তাৰ শৰীৰৰ বুকুৰ তলৰ পৰা নিম্নাংগ। মুছাৰফৰ চকুৰ আগেদি বহুতো মৃতদেহ উলিয়াই নিয়া হৈছিল। ডক্তৰে কৈছিল মুছাৰফে হেনো জীৱনত আৰু উঠি বহিব বা থিয় দিব নোৱাৰিব। তাই অতি সাৱধানতাৰে তাৰ ড্ৰেছিং কৰাইছিল। কথাখিনি জানি তাৰ পত্নীয়ে বুজাব নোৱাৰা আৱেগত কান্দোনত ভাগি পৰিছিল। চিনাকিভাৱে জুৰিয়েই মুছাৰফৰ হস্পিটেলৰ কাগজ-পত্ৰত চহী কৰিছিল। কিয় যেন আন নাৰ্ছবোৰৰ নিচিনাকৈ তাই নিষ্প্ৰাণ যন্ত্ৰৰ দৰে থাকিব নোৱাৰিছিল। তাই মুছাৰফৰ পত্নীক সান্তনা দিছিল, কণমানি মৰিয়মক চকলেট কিনি দিছিল। বিভিন্ন সময়ত মন্ত্ৰী বা চৰকাৰী উচ্চপদস্থ বিষয়া আহি আহতসকলৰ খা-খবৰ লৈ গৈছিল। মুছাৰফেও কোনোমতে হাতখন মেলি 50,000 টকাৰ চেকখন লৈ পত্নীৰ হাতত দিছিল। সিও চাগে মৃতকৰ পৰিয়াললৈ দিয়া 4 লাখ বা 7 লাখ টকাৰ ঘোষণাৰ কথা শুনিছিল। এদিন সি জুৰিক কথাটো সঁচা নেকি বুলি সুধিছিল। তাই মূৰ দুপিয়াই সঁচা বুলি কৈছিল। সেই সময়ত তাৰ চকু আৰু মুখমণ্ডল এক অজান কাৰণত উজ্জ্বল হৈ পৰিছিল। তাক বৰ অসহায় যেন লাগিছিল, কিবা এটা উৎকণ্ঠাত ভোগা যেন লাগিছিল। ওচৰৰ বিচনাৰ মানুহজন অপাৰেশ্যন থিয়েটাৰত ঢুকাওঁতেই সি হেহাই হেহাই তাইক সুধিছিল, বাইদেউ সঁচাকৈ 7 লাখ টকা দিবনে? মৰিলেহে দিব। তুমি মৰিছা নেকি? তোমাক আকৌ কিয় দিব? জুৰিয়ে কৌতুকৰ সুৰত কৈছিল। মই মৰিলেই ভাল আছিল। তাৰ কথাত পংগুত্বৰ যন্ত্ৰণাৰ উপৰিও কিবা বেলেগ গোন্ধ পাইছিল জুৰিয়ে। 2 দিনমানৰ পিছত জুৰিয়ে দেখিলে মৰিয়মৰ পিনে চাই সি বেজাৰৰ হাঁহি মাৰি আছে। কোঠাটোত বেলেগ মানুহ নাছিল তেতিয়া।
বাইদেউ, চৰকাৰে পইচাবোৰ সঁচাকৈ দিবনে? দিব। জুৰি গহীন হৈ গ'ল। মই মৰিলেও দিবনে? এনেকুৱা কথাবোৰ ক'ব নাপায়, ভাবিবও নাপায়। আল্লাই যেতিয়া ইচ্ছা কৰিব তুমি তেতিয়াহে মৰিবা, এতিয়াই নমৰা। এটা বেজি লোৱা এতিয়া। ইচ্ছা কৰিলেওতো মৰিব পাৰি, সি জুৰিৰ ফালে চাই কাতৰভাৱে কৈছিল। জুৰিয়ে চকু ঘূৰাই বেলেগ ফালে চাইছিল। তাৰ চকুৰ ফালে চাবলৈ তাইৰ সাহস নাছিল। সেইবোৰ আত্মহত্যা, মহাপাপ। এতিয়া শুই থাকা, গধূলি তোমাৰ 2টা অপাৰেশ্যন আছে। বাইদেউ, মই জীয়াই থাকি কি কৰিম? মই সকলোৰে বুজা হ'ব লাগিব। গাঁৱত আমাৰ একো সা সম্পত্তি নাই, সিহঁত ভিখাৰী হৈ যাব। ডক্টৰে কৈছে মই হেনো জীয়াই থাকিলেও গোটেই জীৱন ঔষধ খাই বিচনাত পৰি থাকিব লাগিব। ইমান টকা ক'ত পাম? মোৰ কণমানিজনীৰ ভৱিষ্যত কি হ'ব? সি মৰিয়মৰ পিনে ঘূৰিবলৈ যত্ন কৰি বিফল হৈ চকুৰ পতা ঘূৰাইছিল। বাহিৰৰ পৰা অহা পত্নীক দেখা পাই চুপ হৈছিল মুছাৰফ। অপাৰেশ্যনৰ বাবে নিয়াৰ 2 ঘণ্টা আগত তাৰ শাৰীৰিক অৱস্থা বহুত বেয়াৰ ফালে ঢাল খাইছিল। মুছাৰফে জুৰিক তাৰ সিদ্ধান্তৰ কথা জনাইছিল। সি কৈছিল, জীয়াই থকা মানে যদি জীৱন হয়, মোৰ জীৱনত কোনো মূল্য নাই, কিন্তু মোৰ মৃত্যুৰ মূল্য 7 লাখ টকা। বাইদেউ, আজি অপাৰেশ্যনৰ সময়ত নহ'লে তাৰপিছত আপুনি মোক মাৰি পেলাও। মই চিনেমাত দেখিছোঁ, অক্সিজেনৰ মুখাটো অলপ সময় খুলি দিব, কষ্ট নাপাওঁ। আপুনি মোৰ পৰিয়ালটোক বচাওক বাইদেউ। চকুলো টুকি কিন্তু দৃঢ়তাৰে কৈছিল সি, আপুনি পাৰিব। আল্লাই এটা সুযোগ দিছে, মোক সহায় কৰক, পুণ্য হ'ব। জুৰিয়ে তাৰ প্ৰস্তাৱ মানি নললেও তাৰ যুক্তিক মানি লৈছিল। চকুত অযুত কাতৰতা সানি সি বাৰে বাৰে এটা কথাই কৈছিল, বাইদেউ, মোৰ পৰিয়ালৰ ভৱিষ্যত আপোনাৰ হাতত। সিহঁতক বচাওক বাইদেউ, সিহঁতক বচাওক। তাইৰ ভাৱ হৈছিল মুছাৰফ যেন এজন সৰু যীচু। যীচুৱে মানৱ জাতিৰ কল্যাণৰ বাবে আত্মত্যাগ কৰিছিল, আৰু মুছাৰফে নিজৰ ক্ষমতা অনুসৰে পৰিয়ালৰ বাবে। ডিঙিত ওলমাই লোৱা ক্ৰছডাল হাতেৰে স্পৰ্শ কৰিছিল তাই। এক অবুজ গদগদ ভাৱত নেদেখাজনৰ প্ৰতি শ্ৰদ্ধাত দোখাই আহিছিল তাইৰ মূৰ। জুৰিৰ মনৰ জগতত চলিছিল এক তীব্ৰ অন্তৰ্দ্বন্দ্ব। তাই এজনী নাৰ্ছ, তাইৰ কৰ্তব্য শুশ্ৰূষা প্ৰদান, জীৱনৰ যুঁজত জিকিবলৈ আনক সহায় কৰা। কিন্তু মুছাৰফে এয়া কি কৈছে? বাস্তৱৰ পৰিপন্থী কথা। কিন্তু পিছ মুহূৰ্ততে মৰিয়মলৈ মনত পৰি গৈছিল জুৰিৰ। তাই বহু সময় 2টা ধৰণে কল্পনা কৰিছিল মুছাৰফৰ পত্নী আৰু জীয়েকৰ ভৱিষ্যতৰ। এবাৰ চিৰপংগু মুছাৰফক লগত লৈ, আৰু আনবাৰ মুছাৰফৰ অবিহনে। তাই যুক্তিবাদী হ'বলৈ বাধ্য হৈছিল তাইৰ কল্পনাৰ লগে লগে। প্ৰথম কল্পনাত তাই তিনিওকে কোনোবা গলিত ভিক্ষা কৰি থকা বা তাতোকৈ হীন অৱস্থাত পাইছিল, য'ত মৰিয়মে লোহাৰ শলা হাতত লৈ ডাষ্টবিন খুচৰি আছিল, আৰু মুছাৰফৰ পত্নীয়ে কোনোবা গলিত দিন হাজিৰা বা দৰিদ্ৰৰ আগত হাৰ মানি নকৰিবলগীয়া কিছুমান কাম কৰি আছিল। দ্বিতীয় কল্পনাত তাই দেখা পাইছিল 7 লাখ টকাৰ সহায়ত সজোৱা গাঁৱৰ ঘৰত, আৰু সেই টকাৰে কিনা মাটিৰ সহায়ত ক্ৰমান্বয়ে মুছাৰফৰ অবিহনে নতুন জীৱনৰ পাতনি মেলিব পাৰিছে সিহঁতে। মৰিয়মে স্কুললৈ যাবলৈ আৰম্ভ কৰিছে, হাঁহিছে মুছাৰফৰ নিচিনাকৈ, প্ৰাণবন্ত জীৱন্ত সেই হাঁহি। কাৰোবাৰ হাতৰ পৰশত জুৰিয়ে সম্বিত ঘূৰাই পালে। খিৰিকীৰ গ্ৰিলত গাল লগাই মুছাৰফৰ কথা ভাবি তাই যেন ক'ৰবালৈ গুচি গৈছিল। ঘূৰি চাই দেখিলে কণমানি মৰিয়মে তাইৰ কাপোৰত ধৰি টানি আছে। মুছাৰফৰ অপাৰেশ্যনৰ সময় চমু চাপি আহি আছে। বহু সময় মনৰ লগত যুঁজাৰ পিছত জুৰিয়ে সিদ্ধান্ত লৈ পেলালে, মুছাৰফে কোৱা ধৰণেই হ'ব। মৃত্যুৰ শিল্পই আঁতৰাব 2টি প্ৰাণৰ অন্ধকাৰ। তাইৰ বাবে সিদ্ধান্ত লোৱাটো যিমান কঠিন আছিল, তাতোকৈ বহুগুণে কঠিন আছিল সিদ্ধান্ত পালন কৰা, শাৰীৰিকভাৱে নহয়, নৈতিকভাৱে। ইতিমধ্যে মুছাৰফৰ পত্নী আৰু জীয়েকক উলিয়াই দিয়া হৈছিল, আৰু ষ্ট্ৰেটচাৰ লৈ 3জনী জুনিয়ৰ নাৰ্ছ আহি ৰৈ আছিল তাইৰ আদেশৰ বাবে। মুছাৰফে আকৌ তাইৰ ফালে চাই কৰুণভাৱে ক'লে, বাইদেউ,
মোৰ ছোৱালীজনীৰ। সি আৰু একো ক'ব নোৱাৰিলে। জুৰিয়ে ভালকৈ বুজি পালে সি কি ক'ব বিচাৰিছিল। অবুজ যন্ত্ৰণাত তাইৰ মনটো মুচৰি উঠিল। এনাস্থেচিয়া দিয়াৰ সময়লৈ সি আকৌ অন্তিমবাৰৰ বাবে তাইক চকুৰে কিবা বুজাব বিচাৰিলে। তাই তাৰ চকুৰ পিনে চাই অৰ্থপূৰ্ণভাৱে মাথো ক'লে, তুমি আল্লাহক স্মৰণ কৰা। মুহূৰ্তৰ ভিতৰতে এক দিব্যজ্যোতিৰহে যেন বিস্ফোৰণ হ'ল তাৰ চকুমুখৰ পৰা। তাক বহুত সুখী যেন দেখা গ'ল। কিন্তু জুৰি অস্বাভাৱিকভাৱে গহীন হৈ পৰিল। অপাৰেশ্যনৰ সময়ত তাই তাৰ বাবে মনে মনে প্ৰাৰ্থনা কৰিলে, অলপ নিজৰ বাবেও কৰিলে। তাই ডক্তৰ কেইজনৰ চকুমুখত কেৱল নিৰাশাহে দেখা পালে। গভীৰ ক্ষতি মূৰত, শৰীৰৰ তলৰ অংশ সম্পূৰ্ণ পেৰেলাইজড, শৰীৰৰ আভ্যন্তৰত বিভিন্ন ঠাইত ইনফেকশ্যন আৰম্ভ হৈছে। জুৰিয়ে সকলো বুজিলে। সাহস গোটাই ডাক্তৰক সুধিলে তাৰ হাতত কিমান সময় আছে। ঈশ্বৰে জানে, খুব বেছি 2 দিন বা তাতোকৈ কম। সীমাহীন ওজনৰ ডাঙৰ বোজা এটা যেন খহি পৰিল তাইৰ মূৰৰ পৰা। তাই মনে প্ৰাণে ঈশ্বৰক ধন্যবাদ জনালে। জুৰিৰ মনৰ চকুত মুছাৰফৰ মুখখন কিয় যেন বাৰে বাৰে যীশুৰ মুখৰ লগত সানমিহলি হৈ যাবলৈ ধৰিলে।